পিংকিজনী ইমান দেৰি কৰিছে, গাড়ী চাড়ীও অহা নাই, ইমান ঘৰত আছে নকৰিও নহয় ভালকৈ কথাখিনি। বজাৰ কৰিবলৈও টাইম লাগে, ফোন কৰিবলৈও ফোনটো নাইনডনৰ চাৰ্জ নাছিলে। অহাই নাইচোন। এজনী আজি তাইক সুধিব লাগিব তাইনো কাৰ ঘৰত আছে। অঁ এতিয়া কেতিয়াবা পালেহি নেকি? অঁ তোৰ কেতিয়াবা পালোহি, গাড়ী চাড়ী অহা নাই, এনেও দেৰি হ'ল। আজি যাব নোৱাৰিম নি বাৰু? নোৱাৰিম নিচিনাই লাগিছে। তই কাৰ ঘৰত আছ কচোন? মানস দা মালতী খুৰী সিহঁতৰ ঘৰত আছোঁ। মানস দা ঘৰহে পালেগৈনে? সিহঁতৰ ঘৰ কেনেকৈ পালেগৈ? মই বাছ ষ্টেণ্ডতে ৰৈ আছিলোঁ, ক'ৰবালৈ যাওঁগৈ বুলি ঘৰৰ পৰা ওলাই আহি। সেই মানস দাই দেখি তেওঁলোকৰ ঘৰত কাম কৰা মানুহ লাগে বুলি কৈছিলে, সেইকাৰণে গ'লোঁ। কিন্তু কাম কৰা মানুহ আছেই, আৰু খুৰীয়েও ধেৰ মৰম কৰে মোক, নিজৰ ছোৱালী নিচিনা। অঁ তেওঁলোকৰ ঘৰৰ মানুহখিনি ভালেই। আমাৰ ঘৰলৈ যাওঁগৈ ব'ল নহ'লে আজি। মালতী খুৰীহঁতৰ ঘৰলৈ নে? অঁ ব'ল ব'ল। মালতী খুৰীয়ে চাগে এই লগতে বিয়াখন পাতি দিব মানস দা, মোৰ কি হ'ব? ঐ গৈছোঁ ৰ। হয় প্ৰিয়া সোমাই ভিতৰলৈ। ঘৰখন বৰ ধুনীয়া ন? ধুনীয়া, খুৰীয়ে বৰ ধুনীয়াকৈ ৰাখে। তই বৌ দে, মই চাহ বনাওঁগৈ। অঁ যা। পিছে খাব আশা হৈয়ে থাকিব যেন পাইছোঁ। আগতে মানস দাক ভাল পাওঁ বুলি কৈ দিয়া হ'লে ভাল আছে। এতিয়াতো ক'লে বেয়া হ'ব কথাটো। তাই মোৰ বেষ্ট ফ্ৰেণ্ড, এতিয়া তাইৰ আগতো মই কেনেকৈ কওঁ? আপুনি ইয়াত কোন? কি কৰি আছে? আলহী মানুহক কোন বুলি সোধে নেকি? হা? নাই অকলে বহি আছে, কোনো নাই। পিংকি বাইদেউৰ লগত আহিছে নেকি বাৰু? অঁ পিংকি লগৰ। অঁ বেয়া নাপাব দেই নহ'লে। বহক বহক, মই চাহ বনাওঁগৈ। পিংকি চাহ বনাবলৈ গ'ল। এই মানস দা নাই নেকি বাৰু ঘৰত? নাই, কামলৈ গ'ল। আপুনি বহক, মই যাওঁ, কাম আছে। অঁ যা। পিংক চাগে ইয়াক চবেই ভাল পায়, কাম বনো কৰি দিয়ে। মোৰ কি হ'ব এতিয়া? কেইদিনমান ইয়াতে থাকি খুৰীকে ইমপ্ৰেছ কৰিব চাব লাগিব আৰু। প্ৰিয়া কেতিয়া আহিলা? হ'ল অলপ সময় কৰি। আপুনি ক'ৰবাত গৈছিলে নেকি? এই কামৰ কাৰণে মানুহ কেইজনমান গুচি গৈছিলোঁ। ধান পকিছে নহয়, ধান দাবৰ কাৰণে। তোমালোকৰ ধান দোৱা নাই নেকি? আমাৰ পকা নাই ভালকৈ। মই যে ইমান মানুহ বিচাৰিলোঁ, দিনটো মানুহ এজনী নাপালোঁ। আকৌ পাছবেলাকৈ যাব লাগিব। ঘৰত মানুহ এজনী নাই, চব পথাৰতে আছেগৈ। আজিকালি মানুহ পাবলৈ নাই। পিংকিয়ে চাহ তাহ দিলে নাই বাৰু তোমাক? বনাইছেগৈ, বেছি সময় হোৱা নাই অহা। তাই কৰোঁগৈ বুলি পাকঘৰলৈ গৈছে। বহা আকৌ, থিয় হৈ আছে যে। এক্সাম কেনেকুৱা হ'লে দিয়াৰি? ভালেই হৈছে বাৰু। এতিয়া আৰু কি কৰিম বুলি ভাবিছা? জানো কি কৰোঁ, এক্সামটো ৰিজাল্টটো দি লওক, চাই লওঁ কি হয় আৰু। আমাৰ এই পিংকি জানো কি কৰিলে দিয়া। পিংকিৰ কথা ঘৰত গম নাপায় নেকি? তাই মাক আহিছিলে দিন বিচাৰি, নাযাওঁ ক'লে। আৰু নাযাবই নিয়ে ঘৰলৈ? আৰু নাযায় আৰু, আমাৰ মানুহৰ লগতে এটা বিয়াখন পাতি দিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু? মোৰ আশা চেঁচা পানী ঢালিলে। আপুনি ভাবিছে যদি ভালে হ'ব, মইনো কি ক'ম। কাম বন ভালে দেখিছোঁ ছোৱালীজনীক, কথা বতৰাও ভাল, সেইকাৰণে বিয়াখনৰ কথা ভাবিছোঁ আৰু। এনেকৈ জীয়ৰী হৈ থাকিলেও ভাল নালাগে নহয়, মানুহে যি টি কয়। ধান চান কাটি শেষ হোৱাৰ পিছত বিয়াখন পাতিম আৰু লাহে ধীৰে। তুমি কিন্তু আহিব লাগিব দেই, কেইবাদিনৰ আগতে। আহিম, মই কিয় নাহিম। চাহ হ'ল, আহক ডাইনিঙলৈ। খুৰী আহিলে নেকি? আপোনালোক চাহ বাকিছোঁ, আহক লগতে খাই লওঁ। ভালে কৰিলা, চাহ অকণমান দিছা মোকো। একদম মাথাটো বিষাই আহিছে ৰ'দত ঘূৰি ঘূৰি। মানুহ বিচাৰি নাপালোঁ নহয়, আকৌ পাছবেলা যাব লাগিব। কিহৰ কাৰণে মানুহ বিচাৰি ফুৰিছে? কাইলৈ পথাৰলৈ যাব লাগিব ধান কাটিবলৈ, তুমিও যাব লাগিব কিন্তু। খুৰী ময়ো যাম দেই পথাৰলৈ। যাবা আকৌ। হ'ব খুৰী, মই আকৌ চাহকণ খাই পিনে যাবই লাগিব মানুহ বিচাৰি। আহক জল্দি জল্দি খাই লওঁহি। ব'ল আৰু প্ৰিয়া, চাহ খাই লওঁগৈ। ফুলেশ্বৰ চাহ লৈ আহ সোনকালে, মোৰ দেৰি হৈছে। মই বাকী থৈ আহিছিলোঁ নহয়, আনোতে ইমান দেৰি কৰিছেনে? জল্দি আন আকৌ। তোলৈ নানিলি যে? মই নাখাওঁ। হ'ব, ই পাছত খাব, তোমালোকে খোৱা সোনকালে। আৰু ভাত চাত দিবা আকৌ দেই প্ৰিয়াক। হ'ব খুৰী, ইমান চিন্তা কৰিব নালাগে। আজি পিংকি আৰু মই দুজনীয়ে লগে ভাগে শাক ভাত বনাম। আজি তই শাক বনাবি দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ফালে বাৰু ধান কাটিছে নাই? আমাৰ কাইলৈৰ পৰা ধান কাটিম। ধান কটা ভিডিঅ'বোৰ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। মই যাওঁ এতিয়া, তোমালোকে থাকা দেই। মই মানুহ বিচাৰি যাওঁ, নহ'লে আকৌ মানুহ নাপালে হ'লে দিগদাৰ হৈ যাব। তই কিন্তু বৰ ভাল খুৰী এজনী পালি দেই। ভালেই বাৰু এতিয়া। এতিয়া ভাল নহয়, আগৰ পৰা ভালেই। মই ইয়াত কাম কৰা বহুত বছৰ হ'ল, সৰুৰে কৰি আছোঁ। হয় নেকি ফুলেশ্বৰ? আৰু বাইদেউৰ কথা কিবা বেয়াকৈ পাতিলে মই কৈ দিম কিন্তু। খুৰীৰ কথানো কোনে বেয়াকৈ পাতিব ফুলেশ্বৰ? এনেই এইবোৰ কথা নক'বা আকৌ দে। মানস দা যে ইমান দেৰিলৈকে অহা নাই অফিচৰ পৰা, মোৰ দেৰিকৈ আহে নি বাৰু? দেৰিকৈ আহে, কেতিয়াবা ৰাতি হৈ যায়। মই লগ নাপামেই নহ'লে আজি। তই থাকিবি ইয়াত আজি? জানো চাই লওঁ বাৰু।
বন্ধু বান্ধৱীসকল আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।